হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা হেয়াৰ বান দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেয়াৰ বানটোৰ কাৰণে মই এতিয়া চুলিখিনি কাটি লৈছোঁ। এতিয়া মই জলমন চালে ৰাখি ল'ম, আপোনালোকে চাই থাকিব। কথা হৈ গৈছে। এতিয়া মই চেলেক্ট অকণমান দিম, পাতটোতে বানটোতে অকণমান ডাঙৰ দিছোঁ আৰু এতিয়া মই চেলেখিনি এডাল এডালকৈ ভালদৰে বানটো বনাই যাম। ইউটিউবৰ সহায়ত আপোনালোকে চাই থাকিব। খুব সহজতে কৰিব পাৰি এইটো হেয়াৰ ষ্টাইল। আপোনালোকেও কৰি চাব পাৰিব। বানটো কৰা হৈ গৈছে। ইয়াতে মই দুটা গোলাপ ফুলো দিছোঁ, লগাই দিছোঁ আৰু হেয়াৰ ষ্টাইলটো ভাল থাকিব পৰাকৈ। খুব সহজতে কৰিব পৰা এইটো হেয়াৰ ষ্টাইল হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু হেয়াৰ ষ্টাইলটো আপোনালোকে ট্ৰাই কৰি চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।